হেল্ল' হেল্ল' দেখিছা ফোন নধৰে সময়ত পইচা নিয়াৰ সময়ত ঠিকে নিবি এতিয়া ফোন ধৰাৰ সময় নিদিয় বাপেৰক চিনি পোৱা নাই সময়ত গম পাই আছ এটা এটাকৈ চাম তহঁতক হেল্ল' ফোন লাগিছে নেকি হেল্ল' ঐ ঐ ঐ ভাইটি 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 দাদা কওক ক'ত যোৱা দাদা অকণমান আহোঁগৈ অকণমান মানে হেৰি নহয় তোমাৰ লগত কিবা এটা আছিলে নহয় কথা এটা পাহৰি গ'লা নেকি আছে আছে মনত আছে দাদা আছে এতিয়া মানে এটালৈ ফোন মাৰি আছিলোঁ এইটোৱে মানে ফোনটো নধৰে এতিয়া তোমাকো তেনেকুৱা হৈছে নিচিনা লাগিলে মানে নহয় দাদা আপুনি অথনি ফোন মাৰি থাকোঁতে মই গা ধুই আছিলোঁ দাদা নহয় মানে কি তোমাৰতো 30 তাৰিখ ডেট আছিলে হয় হয় 30 তাৰিখ ডেট আছিলে 30 তাৰিখে তুমি মোক কৈছিলা দিম বুলি হয় হয় না আজিতো গৈ 3 তাৰিখ পাই গ'লগৈ হয় দাদা নহয় চোৱা মানে তোমালোককতো মই এনেকৈ চলাই আছোঁ ন হয় দাদা এতিয়া তোমালোকে যদি মোক চলাব নোৱাৰা মই কেনেকৈ চলাম এতিয়াতো দেখিছাই নহয় পৰিস্থিতি কি হৈ আছে দাদা সেই একে পৰিস্থিতি আমাৰ দাদা লকডাউন হৈ পেলাই একো ইনকাম নাইকিয়া হৈ গৈছে দাদা আপুনি বুজকচোন একদম চলিবলৈ অসুবিধা হৈ গৈছে ভনীজনী বেমাৰ তুমিতো গম পোৱাই মই বুজা মানুহ নহয় তুমিতো জানাই মই বুজা মানুহ এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে তুমি যদি মোক পইচাটো নিদিয়া নহয় মই তোমাক আকৌ কেনেকৈ চলাম তুমিতো পইচাটো দিব লাগিব ন নহয় দাদা মোৰ ইনকামটো একেবাৰে নীল হৈ গৈছে মই একদম মানে আপুনি বিশ্বাস কৰক মই এসাঁজ যোগাৰ কৰিবলৈ মোৰ অসুবিধা হৈ গৈছে নহয় চোৱা এতিয়া মই তোমাৰ বেছি কথা শুনিলে মই নোৱাৰিম মানে গম পাইছা নাই মই এতিয়া নোৱাৰিম মানে তোমাৰ যদি বেছি কথাটো শুনি দিওঁ এতিয়া মানে মোৰ ফালে নহ'ব মানে সেইকাৰণে তুমি একদম যিকোনো প্ৰকাৰে কিবা এটা কৰা চোৱা এইফালে তুমি হেৰি কৰা নহয় তুমি মানে কি আজিৰ ভিতৰত কিবা এটা কৰিব চেষ্টা কৰা দাদা আপুনি অলপ দিন ধৈৰ্য ধৰক দাদা আজি এই মানে ফোনটো মাৰি আছোঁ এতিয়া সেইফালে ফোন নাই সেইফালে খবৰ নাই তোমালৈ মাৰিছোঁ তোমালৈ খা খবৰ নাই আপুনি 10 দিন ধৈৰ্য ধৰক দাদা 10 দিন নহয় 10 দিন কাম এটা কৰা 10 দিন কৰা সলনি তুমি কাম এটা কৰা এমাহ লৈ লোৱা বঢ়িয়া হ'ব দাদা এমাহত মই ধুনীয়াকৈ ঘূৰাই দিম ঠিক আছে বঢ়িয়া হেৰি কৰা এইটো তোমাৰ 6000 আছিলে ন হয় দাদা 6000ত কিমান হ'ব ঠিক আছে 20% ঠিক আছে কাম এটা কৰিবা আগতে 10% আছিলে হয় দাদা 20 কৰি দিবা দাদা প্লিজ এনেকুৱা নকৰিব না মই 20% কেনেকৈ দিম দাদা তেতিয়াহ'লে মোক মানে এইফালে 20 দিবলৈ ৰৈ আছে ন তেতিয়া মোক পইচাটো দি দিয়া আজি সন্ধিয়ালৈ দাদা মই নিৰু পাই মই 10% দিবলৈকে মই পৰা নাই দাদা 20% মই ক'ৰ পৰা দিম আপুনি প্লিজ মোক অকণমান অনুগ্ৰহ কৰক দাদা নহয় চোৱা প্লিজ কৈছোঁ যদি তুমি দিব নোৱাৰা কথা দিব নালাগে মানুহৰ মানে জিভা এখনেই থাকিব লাগে আৰু যদি দিব নোৱাৰা তেতিয়াহ'লে কৈ দিবা আৰু এনেকৈ যদি তুমি এনেকৈ খেলি মেলি কৰি থাকা ন আমি কেনেকৈ চলিম সেইকাৰণে আজি সন্ধিয়াৰ তোমাৰ ফোনটোলৈ বাট চাম আৰু চাবা কিন্তু খেলি মেলি কৰি নাথাকিবা কিন্তু একদম সন্ধিয়াৰ ফোনটো মই একদম পাব লাগিব কিন্তু টাইম 7টা বাজিব লাগিব ফোন পাব লাগিব আৰু তুমি ক'ৰ পৰা পইচা গোটোৱা মই কিন্তু ইমান কথা নাজানো চাবা কিন্তু ঠিক আছে যোৱা হ'ব যোৱা দাদা আহিছোঁ দিয়ক যোৱা হেল্ল' কি হ'ল গম পাইছা নাই পইচা লাগে বুলি হেল্ল' কি কৰা যায় এতিয়া মানুহটোৱেতো পইচাটো সন্ধিয়ালৈ লাগিব বুলি কৈছে মোৰো দেখোন তেওঁফালে উপায় নাই আৰু ধাৰনো কাক বিচাৰিম ময়ো চব ফালৰ পৰাতো আনিয়ে থৈছোঁ দেখোন আৰু মই এই ভনীজনীৰ ঔষধকেইটা আনিম কেনেকৈ মই এতিয়া যদি মই তাক পইচাটো ঘূৰাই দিবলৈ হয় আৰু মা কি লঘোণে থাকিব নাই কি কৰা যায় হে ভগৱান মই একদম বিপদত পৰি গৈছোঁ কি কৰোঁ হেৎ চালা মৰি যোৱাই ভাল হৈ পৃথিৱীখনত জীয়াই থকাটোৱে পাপ হৈছে মানে আমাৰ নিচিনা মানুহবোৰ কিন্তু মৰিম কেনেকৈ মা ভনীজনী কিহত কেনেকৈ থাকিব মোৰ অবিহনে হে ভগৱান কিবা এটা উপায় দিয়া বহুত বিপদত পৰিছোঁ ভগৱান কিবা এটা সহায় কৰা ভগৱান এটা কাম কৰোঁ অঞ্জনলৈকে ফোন এটা কৰোঁ সি কিবা এটা সহায় কৰিব নেকি সম্ভৱ
ঐ এই তাক সোধ কেপি এখন খাই নেকি সি হেই তাৰ কেপি খোৱা ভাতেই নাই কি খবৰ তোৰ খবৰৰ কথা নকবি আৰু বুজিছ বিৰাট ডাঙৰ টেনশ্যন তাত পৰিছোঁ টেনশ্যন কি টেনশ্যন তোৰ টেনশ্যন মানে নকবি আৰু বুজিছ লকডাউন হোৱাৰ পৰা ধৰি চলিবলৈ বহুত দিগদাৰ হৈছোঁ এসাঁজ গোটাবলৈকে বহুত দিগদাৰ হৈ গৈছে তোকতো আমি তেতিয়াই কৈছিলোঁ আৰে বাবা আমাৰ লগত কাম কৰ আমি আগত কৈছোঁ এইটো আমাৰ কিবা কামৰ আকাল আছে নেকি দেখিছ দেখোন এখন আমি R15 বাইক কিনিছোঁ গাড়ী কিনিছোঁ আৰে বন্ধু তহঁতে যিবোৰ কাম কৰ সেইবোৰ কাম মই কৰিব নোৱাৰোঁ বুজিছ আৰে ভাই তহঁতে আজি যিবোৰ কাম কৰি আছ সেইবোৰ কাম তহঁতক যদি কাইলৈ পৰিলে পুলিচে ধৰে তহঁতে কেনেকৈ কৰিবা কি হ'ব তহঁতৰ কচোন আৰে বাবা তই টিউশ্যন কৰি জিন্দগী পাৰ কৰিব নোৱাৰিবি আৰে বাবা চা বন্ধু চা মই পেটত গামোচা মাৰিম ভিক্ষা খুজিম তথাপিও মই এইবোৰ কাম কৰিব নোৱাৰোঁ 2 নম্বৰী কাম দেই তহঁতে দেখিছ নহয় এতিয়া প্ৰশাসন কিমান কঠিন হৈ গৈছে কিমান ড্ৰাগছ ব্যৱসায় ধৰি আছে তহঁতে দেখিছ আমাক ধৰিব পাৰিছে আমাক ধৰিব পাৰিছে এতিয়ালৈকে এইডালো নোৱাৰে যেতিয়া ফচিবি তেতিয়া এই বন্ধুক কবি বুজিছ যে বন্ধু তুমি ঠিক কৈছিলা বুলি সেইটো কথা মনত ৰাখ আৰু এটা কথা ভাল কাম কৰিলে ভাল ফল পাবি আৰু বেয়া কাম কৰিলে বেয়া ফল পাবি গতিকে তহঁতে যদি বেয়া কাম কৰিছ নহয় চাবি তহঁতে এদিন হ'লেও এদিন ফচিবি আৰু তেতিয়া এই বন্ধুক মনত পেলাবি বুজিছ যাওঁ ব'ল এডাল চবা বল মনত ৰাখ এই বন্ধুৰ কথা তহঁতে ভালকে চাবি দিন এদিন আহিবই মই যেন তেনে পলাই আহিছোঁ আমাৰ বাকীকেইটা পুলিচে লৈ গ'ল নহয় ক'ৰ পৰা এতিয়া আমাৰ বিপদ আছে তই পলা গম পোৱা নাই ঠিকে কৈছোঁ জানানে আমাৰ তাক ধৰি লৈ গুচি গ'ল মই কোনো পইচা পলাইছোঁ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আমি সকলোৱে এটা পণ ল'ব লাগিব যে আমি সমাজখনত হৈ থকা 2 নম্বৰৰ যিবিলাক কাম সেইবোৰ আমি বন্ধ কৰি সমাজখন সুস্থ সবল কৰি ৰাখিবৰ বাবে আমি সেইবোৰ পৰিহাৰ কৰি আমি সৎ পথেৰে চলিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব সেই উদ্দেশ্যে আমি ভিডিঅ'টো বনালোঁ গতিকে যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ